বাতৰিখন মিলিলেই কেৱল হত্যা ধৰ্ষণ এইবোৰ পঢ়ি পঢ়ি বৰ আমনি লগা হৈছে। কি যে হ'ব এই দেশখনত। আপুনি অকলে অকলে কিনো কৈ আছে, তাক পাব নেকি? বৰ মন গৈছে, যোৱাচোন একাপ চাহ লৈ আহা। দিলা এই আহিলে নহয়, লোৱাচোন লোৱা। হেল্ল', ভাইটি হ'ল নে কামটো? ঠিক আছে, মই গৈ আছো ৰবা। ঠিক আছে, তুমি সেইখিনি থাকিবা হা। ঠিক আছে, গৈ আছো মই। হেৰা, মই এঠাইত যাব লাগিব। আহোঁতে আপুনি সোণাৰীৰ দোকানত সোমাই আহিবচোন। তুমি ভাল মনত পেলাই দিছা, মই নিশ্চয় সোমাম দিয়া। গহনাবোৰ ভাল নহলে আমাৰ বেয়া কথা হব, তাতে আমাৰ একমাত্ৰ ছোৱালী। হেৰা, এই দৰা ঘৰৰ মানুহে বেয়া বুলি ক'লে খুব বেয়া লাগিব। তুমি চিন্তা নকৰিবা, মই চব ব্যৱস্থা কৰিম হা। মই এতিয়া আহো, কিন্তু এটা কথা তাইক তুমি বুজাবা, মই কিন্তু কোনো পধ্যে সেই ভিক্ষাটোলৈ তাইক মই বিয়া নিদিওঁ। এই মোৰ লাষ্ট কথা। তুমি চিন্তা নকৰিব, মই তাইক ভালদৰে বুজাম। আপুনি কৰবাত যায় নেকি? তুমি ইমান উঠাটো খাই কি? মই আপোনাকে লগ কৰিব আছিলো। এই এটা আপোনাৰ লগত বৰ ডাঙৰ কথা আছিল। ঠিক আছে, তুমি অলপ বহাগৈ, মই আহি আছো। তেনেহলে আপুনি সোনকালে আহক, মই আপোনাৰ ঘৰতে গৈ আছো। আইদেউ, আইদেউ, ঘৰত আছে নে? আইদেউ, আইদেউ, আইদেউ। মনোমহৰ ক'ৰ পৰানো আহিলা? আহোঁতেতো ঘৰৰ পৰাই আহিছিলো। এই পিছে মই দাদাক ৰাস্তাতে লগ পালো। আহা, ইয়াত বহাই। পিছে আইজনী ঘৰত নাই হবলা? তাই বান্ধৱী ঘৰলৈ গৈছিল। আইদেউ, আজিকালি ল'ৰা ছোৱালীৰ মন বুজা বৰ টান। কয় কিবা এটা, কৰে কিবা এটা। তেনেকৈ কিয় কলা? কৰবাত কিবা গম পালা নেকি তুমি? কি কম আইদেউ, নদীৰ পাৰত সিহঁতৰ জিহা ফুচফুচনি মেল অবাক বুলি লাজেই লাগে। তাই তাৰমানে তাৰ মুখ এৰিবই পৰা নাই। বাপেকে গম পালে তাইক ঘূৰাই ঘূৰাই ঘূৰাব। সেইকাৰণেতো আছো ঘৰখনত জ্বলাবাক লাগি। গাঁৱত কুকুৰ কথা কৈছে ইমান। চৌধুৰী বাবু, আহক আহক, আপুনি দেৱা, তুমি কি মানুহজনক চকী এখন দিব পৰা নাই? তুমি এইমাত্ৰ ক'লা, তুমি কাক কুকুৰ কথা কৈছা? নাই নাই, কাকো কোৱা নাই। মিছা কথা নকবা, যোৱা চকীখন লৈ আহা। ৰবা, ভাল নালাগে আপোনাৰ লগত সমানে সমানে বুজিবৰ কাৰণে। সেইবিলাক বাদ দিয়া, আচল কথালৈ আহা। বহা, আৰু কি ক'ব বিচাৰিছা কোৱা। মানে আপুনি বেয়া নাপাব, মই নিজ চকুদি দেখা পাইছো। কি দেখিছা? মই বিদ্যাৰ শপত মই নিজ চকুদি দেখা পাইছো। হেৰা, তুমি এইবোৰ কি কৰি আছা? যি ক'ব বিচাৰিছা স্পষ্টকে কোৱা। মানে আপুনি বেয়া নাপায়তো? মই তোমাক কৈছো নহয়, মই তোমাক একো বেয়া নাপাওঁ। তুমি যি ক'ব বিচাৰিছা স্পষ্টকে কোৱা। মানে মই কথাটো আপোনাক কওঁ, মই কৈছো তুমি কোৱা। মানে আমাৰ গাঁৱৰ যে একেবাৰে তাৰ নামটো মই পাহৰিলো, নাহৰ
আপোনাৰ ছোৱালীজনী আৰু সেই নাহৰ বোলা ল'ৰাটো নৈৰ পাৰত বহি কি ফুচ কথা পাতি আছে মই নিজ চকু দি দেখা পাইছো এতিয়া কৈছো যদি মোৰ চকু দুটা হপ্তা মাৰি উলিয়াই দিব আপুনি কি কৈছা তুমি মই নিজ চকু দেখা পাইছো হেৰা মই এইবোৰ কি শুনিছো তুমিতো কৈছিলা তুমি বুজাইছা বুলি বাবু তেনেহ'লে মই গৈ থাকো যোৱা কি কাটা কাটা কৰিছা যোৱা ভিতৰলৈ যোৱা চোৱা মাজনী তুমি আমাৰ একমাত্ৰ ছোৱালী তোমাক আমি বহুত আশা কৰিছো গতিকে তুমি এইবোৰ কাম নকৰিবা আৰু আমি তোমাৰ ভাল হোৱাতে বিচাৰো সেই মানুহবোৰ বৰ ভাল মানুহ তেওঁলোকক আমি কথা দিছো আৰু তোমাক সুখত ৰাখিব পাৰিম আমিতো তোমাৰ ভাল হোৱাতে বিচাৰো অ মা তুমি ডিমত নহবা আমি তোমাৰ ভাল হোৱাতে বিচাৰো এই বিয়াত মত দিয়ে মাজনী তুমি আমার